ঘৰ এটা বনোৱাৰ ক্ষেত্ৰত দুটা গুৰুত্বপূৰ্ণ কথা থাকে। প্ৰথমটো হৈছে ভূমি পূজন আৰু দ্বিতীয়টো হৈছে শিলান্যাস। এতিয়া কথা হ'ল ভূমি পূজন কিয় কৰিব লাগে বা ভূমি পূজন কৰাটো কিয় জৰুৰী। প্ৰথম কথা হৈছে ভূমি পূজনৰ দ্বাৰা আমি মাটিডোখৰৰ পাৰ্মিশ্যন ল'ব লাগে যাতে তাত এটা আমি গৃহ নিৰ্মাণ কৰিব পাৰোঁ। দ্বিতীয় কথা হৈছে বসুমতী আইৰ আশীৰ্বাদ ল'ব লাগে। তৃতীয়তে গৃহ নিৰ্মাণ কাৰ্যৰ বাবে মংগলদেৱৰো পাৰ্মিশ্যন দৰকাৰ, কিয়নো ভূমিৰ কাৰক হৈছে মংগল, গতিকে আমি মংগলদেৱৰ পৰাও অনুমতি বিচাৰিব লাগে। চতুৰ্থতে আমাৰ যি ইষ্ট দেৱতা আছে সেই ইষ্ট দেৱতাসকলক আমি প্ৰাৰ্থনা কৰিব লাগে যাতে কামটো ভালে ভালে হৈ যায়। পঞ্চমত আমাৰ পিতৃসকলক আমি পূজা কৰিব লাগে আৰু পিতৃসকলৰো পাৰ্মিশ্যন বিচাৰিব লাগে, কিয়নো পিতৃসকলৰ আশীৰ্বাদ অবিহনে এখন ঘৰৰ শ্ৰীবৃদ্ধি কেতিয়াও নহয়। ষষ্ঠতে সেই ঠাইত আগতে বসবাস কৰা জীৱকুল আৰু গছ গছনিক আমি ক্ষমা বিচাৰিব লাগে যাতে তেওঁলোকে কোনো ধৰণৰ অভিশাপ নিদিয়ে। ধন্যবাদ।